Hello, namaskar, and welcome back to my YouTube channel again. To asu etia rowing aru ta agor blog to june din saisila gom pai rowing asilu. Aji to etia rowing pa Anini ulai jam etia. To kenwa ki hoy najano. To jiman kini bor rasta sob dekhai jam. To rasta jodi mane video koribo pa obostha thaku sob dekhai jam. Aru baki dia gari ate lagi ase. To cool start ebar dilu. 10 minute man dilu cool start. Mane nindo kon thanda hoy asile. To gari ate lagi ase dhuniya ke. Apple all India permit. Apple Jojobina Monday. পিছফালে জুবিনা লাগি আছে ধুনীয়াকৈ আৰু এটো হল ৰিজৰ্টৰ ভিউ এফালে পুৰা মুকলি ৰিজৰ্টৰ ভিউ আৰু তো গাইছ বলে এটা তেল ভৰাই ললো ধুনীয়াকৈ মানে তেলটো ৰয়িঙত অকমান হস্তা এটো চবে গম পাই তো এনে এটা তেলটো ফুল ট্যাঙ্ক কৰি লওঁ ধুনীয়াকৈ আৰু গৈ লওঁ ধুনীয়াকৈ তো গাইছ এতিয়া ধুনীয়াকৈ তেল ভৰাই ওলাই দিলো আৰু তেলটো একদম ধুনীয়াকৈ ফুল ট্যাঙ্ক কৰি ললো আৰু এখন দলংখন দেখিছে তো এই দহবাই পাহাৰতে ষ্টাৰ্ট হ'ব তো এই দলংখনৰ আগৰ ব্লগ যোনে চাইছিলে গম পাইছে যে আমি এই দলংখনৰ ফটো চটো মাৰিছিলো ভিডিঅ' চটো বনাইছিলো আৰু আজি এটা দিনত মানে ৰাতিপুৱা এটা হোটেলৰ পৰা ধুনীয়াকৈ ওলাই মিলি আহি গলো মানে ৰয়িঙৰ পৰা আৰু এতিয়া এখন দেখিছে লাষ্ট মানে এখন দলংখন পালো তো এতিয়া এই দহবাই পাহাৰ ষ্টাৰ্ট হৈ গ'ল একদম পুৰা ভাল লাগিছে মানে আৰু গাইছ কেছটো কি হ'ল পাৰ্টি একচুৱেলি মই তুলাইছিলোঁ ডিব্ৰুগড়ৰ পৰা আৰু ডিব্ৰুগড়ৰ পৰা থাকিলোঁ ৰয়িঙৰ পৰা থাকিম আনিনিত তো আনিনিৰ পৰা আকৌ ৰয়িঙত থাকিম ৰয়িঙৰ পৰা আকৌ ডিব্ৰুগড়ত পিক আপ মানে ড্ৰপ হ'ব তাৰপিছত এইটো এটাই তো এইটো টোটেল আপোনাৰ 4-5 দিনমান হ'ব চাগে কেইদিন হয় নাজানো মই তো 4-5 দিনৰ কাৰণে হ'ব আৰু সিমানটোৱে মই ভাবিছোঁ মানে তো বাকী এতিয়া গাইছৰবিলাক পাহাৰ ৰাস্তা কিমান মজা আৰু এইফালেতো গাড়ী কথা গম পাই মানে বহুত মানে ভালকৈ চলাবলগীয়া হয় ৰুল এটাত মানে এটা ৰুলত যাবলগীয়া হয় মানে তো এইটো মানে তাকে আৰু একদিন মানে কি হ'ল অৰুণাচলত বাঘ ওলাই আছে তো গেটত ৰখাই কৰি পঠিয়াইছে বাঘৰ কথা আৰু বাকী এইফালে চব গাইছ তেলটো ফুল ট্যাঙ্ক হৈ আছে তো দেখি মানে কেনেকুৱা মজা লাগিছে মানে পুৰা ফুল ট্যাঙ্ক ভৰাই আনিছোঁ এতিয়া ধুনীয়াকৈ আৰু চাওঁ যিমানখিনি পাওঁ আগত দেখা যাম তো চাই থাকা আৰু গাইছ এতিয়া আমি ইয়াতে ৰখিছিলোঁ ৰখি পিনে ইয়াতে ফটো চটো মাৰিছোঁ অলপ আৰু এইফালে পাৰ্টি অলপ বিহুটো চাওঁ বুলি ক'লে তো সেইকাৰণে ইয়াতে ৰখাই দিলোঁ গাড়ী আৰু গাড়ীখন চব কেনেকুৱা মজা লাগিছে আৰু এইফালে চব পাহাৰ একদম পুৰা পাহাৰৰ মাজতে ৰখি আছোঁ তো ইয়াতে অকণমান টাইম ৰখিছিলোঁ আৰু 10 মিনিটমান ৰখিম তাৰপিছত ইয়াৰ পৰা ওলাই দিম ধুনীয়াকৈ আৰু একেবাৰে ইয়াতো নৰখোঁ ডাইৰেক্ট একেবাৰে মায়'দিয়াত ৰখিমগৈ আৰু কেনেকুৱা কি হয় দেখাই আছোঁ তো চাই থকা ধুনীয়াকৈ মানে যিমানখিনি পাওঁ দেখুৱাই গৈছোঁ আৰু এইফালে গাড়ীখনৰ চব হালধীয়া নাম্বাৰ প্লেটখনৰ লগত পুৰা কিবা এটা ভাল লাগিছে মানে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকেও তো ফাইনেলি গাইছ এতিয়া এইফালে মায়'দিয়া পাই গ'লোহি আৰু মায়'দিয়াত ভাবিছিলোঁ বৰফ পাম নেকি বুলি বৰফ চৰফ নাই এইফালে আমি এতিয়া দুখন গাড়ী ধুনীয়াকৈ লাগি আছে দেখিছে গাড়ী আৰু ইয়াত মানে বৰফটো নাই যদিও যথেষ্ট ঠাণ্ডা মানে ইমানেই বতাহ মাৰিছে মানে তো বহুত ঠাণ্ডা মানে এইফালে মায়'দিয়াতে ৰখি আছোঁ এনেকৈ পাৰ্টিয়ে ফটো চটো মাৰি আছে আৰু কি ক'ম মানে বহুত ঠাণ্ডা মানে বৰফ নাই যদিও বহুত বেছি ঠাণ্ডা মানে ইয়াত তো তাকে এতিয়া ইয়াতে আছোঁ ইয়াৰ পৰা ওলাই যাম এতিয়া ধুনীয়াকৈ তো গাইছ এতিয়া এইফালে মায়'দিয়াৰ পৰা ওলাই দিলোঁ আৰু এইফালে চব পাহাৰকেইটা কেনেকুৱা মজা লাগিছে এইডোখৰ মায়'দিয়াই হয় মানে অকণমান জাষ্ট ওলাই আহি পিনে ভিডিঅ'টো কৰি দিছোঁ আৰু গাইছ এইডোখৰ পাহাৰৰ ভিউ মানে এনেকুৱাই তো এইডোখৰ মানে মাজতে অকণ ব্লক দিয়া ৰাস্তা এটা আছে তো বৰফত মানে এইডোখৰ অলপ শ্লিপ মাৰে মানে কিন্তু এতিয়া বৰফ নাই বুলিহে তো তাকে এতিয়া এইফালে ওলাই দিছোঁ ধুনীয়াকৈ আৰু যিমানখিনি পৰা দেখাই যাম তো চাই থাকা মায়'দিয়া মানে এই বস্তুটো কিবা এটা ভাল লাগে মানে এইডোখৰতে পাহাৰকেইটা ইমান ধুনীয়াকৈ ওলাই থাকে তলত বহুত ভাল লাগে মানে এইডোখৰ আৰু এইফালে চব গাইছ চুমুকিখন মানে এইখিনি ডাইৰেক্ট চাগে আনিনিৰ পৰা আহিছে আনিনিৰ পৰা ৰয়িঙলৈকে যায় ৰয়িঙৰ পৰা আকৌ আনিনি যায় টেক্সি হয় মানে এইখন তো এনেকৈ ইয়াত টেক্সি ছাৰ্ভিচটো পোৱা হয় আৰু আপোনালোকে আহোঁ বুলি ক'লে ইয়াতে আহিব পাৰে ধুনীয়াকৈ তো চুমুত মানে আৰু গাইছ এইফালে এতিয়া বহুত ডোখৰ আহি গ'লোঁ আহি পিনে এতিয়া কিবা গাঁও এখন পালোঁ কি গাঁও ভালকৈ ইমান নাজানো কিবা ভিলেজ কিবা লিখা আছিলে আৰু বাকী এইফালে ৰাস্তা চব কেনেকুৱা একদম মানে কি ক'ম আৰু অৱস্থা বেয়া হৈ গৈছে তো মাজতে গাড়ীখন অকণমান ফচিছিলোঁ তো সিহঁতে ৰছী লগাই কিনে তুলিলোঁ মানে বহুত ডাঙৰ গাঁত মানে ৰাস্তাটো বনাই আছে যিহেতু তো এতিয়া আপোনালোকে চাগে নেক্সট ইয়াৰত আহিলে চাগে ৰাস্তাটো অলপ ভাল পাব মানে কেলৈ এতিয়া দলঙো বনাই আছে আৰু ৰাস্তাটো বহুত বনাই আছে মানে এতিয়া এইফালে চব গাইছ গোটেই ধূলি একদম মানে গাড়ী অৱস্থা নাইকিয়া হৈ গৈছে মানে যেতিয়া ৰাস্তাটো মানে বনাই কমপ্লিট হ'ব তেতিয়া কিন্তু আহি মজা লাগিব এতিয়া কাম চলি আছে কাৰণে এনেকুৱা হৈ আছে ৰাস্তাটো এইফালে চব গাইছ ৰাস্তা কেনেকুৱা লাগিছে কমেণ্ট কৰিব একদম কি ক'ম আৰু মানে ভিউ আল্টিমেট লাগিছে মানে এইটো আনিনি অহা নাই তো ফাৰ্ষ্ট টাইম বহুত মজা লাগিছে মানে চক আপোনালোকেও আৰু ফাইনেলি গাইছ আজি হ'ল নেক্সট ডে তো এতিয়া আমি আছোঁ আনিনিত এতিয়া চক ৰাতিপুৱা শুই উঠিছোঁ দৰ্জাখন খুলিছোঁ চিধা মানে এইখনে দেখিছোঁ হেলিকপ্টাৰ তো গাইছ এইফালে এতিয়া মৰ্ণিং ৰুমৰ পৰা ওলাই আহিলোঁ সেইফালে চক আনিনি মানে কালি পুৱাহি ৰাতি হ'ল তো সেইকাৰণে ইমান ভিডিঅ' নবনালোঁ আৰু এইফালে আহি তাত আছিলে আমাৰ ৰুমটো এইফালে চক কেনেকুৱা মজা লাগিছে পাহাৰখিনি তো হেল্ল' গাইছ গুড মৰ্ণিং আৰু আছোঁ এতিয়া আনিনিত তো কালি মানে পুৱাহি ৰাতি হ'ল মানে তো ৰাতি হ'ল তো ৰুম চুম লৈ ধুনীয়াকৈ থাকি দিলোঁ আৰু এতিয়া গাড়ীলৈ আহিছোঁ তো গাড়ীখন ধুনীয়াকৈ একচাত কুল ষ্টাৰ্ট দি দিয়া আছে আৰু গাড়ী
পাৰ্কিংটো এক চাইড দেখাই দিছোঁ ধুনীয়াকৈ মই পূৰা আছে গাড়ী ওলাই পূৰা বোকা মানে ধূলি হৈ আছে। তো গাইছ এতিয়া এইফালে পাৰ্টিক চাইট চিন কৰিবলৈ আহি গ'লোঁ মানে এইডোখৰ মানে চিকু কেম্প বুলি কয়। তো আনিনি মানে ভাইৰেল মানে এইডোখৰে মানে বাকী কি কয় নাজানো মই, কিন্তু আনিনি আহিলে মানে এই জেগাটোতে মানে ফটো এখন হ'লে মানুহে মাৰে মানে। তো সেইকাৰণে এইটো নামটো কয় চিকু কেম্প। মই নাজানিছিলোঁ প্ৰথমতে, কিন্তু ভিডিঅ' যোৱাৰ পিছত গম পালোঁ যে এই জেগাডোখৰ নাম চিকু কেম্প। তো চিকু কেম্পত এতিয়া আহিছোঁ আমি ধুনীয়াকৈ। তো আহি মেলি ইয়াত এতিয়া ভিডিঅ'টো অকণমান দেখাই দিছোঁ, আৰু ইয়াতো এতিয়া মই দেখাম বস্তুবোৰ কেনেকুৱা কি আছে। তো চাই থাকা গাইছ ধুনীয়াকৈ। তো কি ক'ম আৰু গাইছ, একদম মানে অকল ৰিলছত দেখি থাকোঁ, ফটোত দেখি থাকোঁ আনিনি বুলি ক'লে অকল এইডোখৰ জেগা, কিন্তু আজি ফাইনেলি নিজেই এইডোখৰ জেগালৈ আহি গ'লোঁ। একদম কি ক'ম আৰু গাইছ, বহুত মজা লাগিছে মানে। আৰু কটেজকেইটাও মানে পাহাৰৰ মাজত মানে ইমান ধুনীয়া লাগিছে নহয়, মানে ক'ব পৰা নাই মানে এইডোখৰ। অকল মানে ভিডিঅ'ত দেখি থকা, কিন্তু আজি মানে নিজে ৰিয়েলিটি ইয়াত ভিডিঅ' বনাই আছোঁ মানে। ফাইনেলি গাইছ এতিয়া চিকু কেম্পত আছোঁ। তো মানে বহুত ঠাণ্ডা মানে ইয়াত পূৰা বৰফ পৰি আছে এইকেইটা, এবাৰ যেনি ৱাটাৰফল আছে। তো এইফালে ওপৰত ৰাউণ্ডকৈ মানে ঘৰ এটা বনাই থৈছিলে, তো ইয়াতে উঠিছোঁ এতিয়া ধুনীয়াকৈ। আৰু এইফালে অকণ নদী এখন আছে ধুনীয়াকৈ। আৰু এইবিলাক ৰঙা এইবিলাক দেখিছে, এইবিলাকে হ'ল কটেজকেইটা, যোনটো মানে আনিৰ কাৰণে ভাইৰেল। তো ইয়াত দেখিছে কটেজকেইটা, তো পাৰ্টি তাত আছে, ফটো মাৰি আহি আছে। আৰু কি ক'ম গাইছ, মানে বহুত ঠাণ্ডা মানে ইয়াত। পাহাৰখন কিমান ডাঙৰকৈ গোটেইখন ওলাই আছে দেখিছে। মানে কি ক'ম আৰু ন' নেটৱৰ্ক মানে একো মানে টেনশ্যন মানে পূৰা মজা জেগা মানে ধৰক গাইছ। এইফালে এই ৰঙা ঘৰকেইটা পূৰা ভাইৰেল হৈ থাকে দেখি সেইকেইটা। আৰু এইফালে গছ চছ আছে একদম পূৰা পাহাৰৰ চব ছাইডৰ পাহাৰৰ মানে মাজত সোমাই আছোঁ এতিয়া মানে। আৰু এইফালে ৱাটাৰফল দেখিছে, এইটো আহি আছে। তো কেছটো কি হ'ল মানে গাইছ, যেনি মানে ৱাটাৰফলে মানে, তো চবফালে ৱাটাৰফলে ৰাউণ্ডটো মানে। আৰু বাকী বহুত মজা লাগিছে ইয়াত আহি। তো ফাৰ্ষ্ট টাইম আহিছোঁ, আগতে অহা নাই, এনে অকল ভিডিঅ' দেখি থকা হয়। তো আজি ফাইনেলি নিজে আহি গ'লোঁ এনেকুৱা জেগাত, বহুত মজা লাগিছে। আৰু আপোনালোকক অলপ দেখুৱাই দিছোঁ ভিউটো, যোনখিনি পাই চব দেখুৱাই যাম। আনিনি ব্লগ পূৰা খাতৰা হ'ব। আৰু তো বাকী এতিয়া ইয়াৰ পৰা ওলাই যাম, কিবা খাই মেলি লওঁ অলপ, আৰু দেখাই আছোঁ ব'লক আগত কিমান পাওঁ। গাইছ এতিয়া আমি চিকু কেম্পৰ পৰা ওলাই আহিলোঁ, আৰু চিকু কেম্পৰ পৰা ওলাই আহি পেলাই চাইনা বৰ্ডাৰ চাবৰ কাৰণে আহিলোঁ। মানে এইডোখৰ আপোনাৰ 15 কিলোমিটাৰমান ট্ৰেকিং কৰি যাব লাগিব বুলি কৈছে। তো আমি এইফালে কেম্প চেম্প আছে, তো তাকে এতিয়া চাওঁ কি হয়, যোৱা হয় নহয়। কিন্তু আমি মানে এইফালে একেবাৰে লাষ্ট মানে একেবাৰে এইফালে দেখিছে গেট চেট এইফালে দেখিছে। তো একেবাৰে আৰ্মি কেম্পৰ একেবাৰে আমি লাষ্ট গেটত আছোঁ, আৰু বাকী চাই আছোঁ দেখাই আছোঁ চব। তো হেল্ল' গাইছ, আছোঁ এতিয়া আপোনাৰ ড্ৰাই ৰিভাৰ নে কিবা এনেকুৱা জেগা এটাত আছোঁ এতিয়া। আৰু মানে আনিনিতে পৰে আৰু। তো আনিনিৰ পৰা মানে আপোনাৰ 30 মান আহিব লাগে চাগে। তাৰপিছত গাড়ী পূৰা একদম ধুনীয়াকৈ লাগি আছে দেখিছে, পূৰা মজাকৈ লগাই থৈছোঁ গাড়ী ইয়াত। আৰু এইফালে মানে তলত আপোনাৰ কিবা ৰিজৰ্ট এখন খুলি আছে, কিন্তু এতিয়ালৈকে মানে আপোনাৰ কমপ্লিট হোৱা নাই আৰু। বাকী গাইছ এতিয়া এইফালে ৱাটাৰফল আছে, ৱাটাৰফলটো অকণমান দেখাই আহোঁগৈ। তো ব'লক। তো গাইছ এইফালে এতিয়া ৰিজৰ্টখন পাই গ'লে, এইটো চব ধুনীয়াকৈ বনাই আছে ঘৰ, এইবিলাক কিবাকিবি চালিয়াকৈ বনাই আছে। আৰু এইটো হ'ল ফাইনেলি ৱাটাৰফলটো ধুনীয়াকৈ পাই গ'লোঁ। তো গাইছ এইবিলাক হ'ল ইয়াত এতিয়া সেইবিলাক কটেজ বনাই আছে ধুনীয়াকৈ দেখিছে, বহুত ধুনীয়া ধুনীয়া কটেজ হয় এইবিলাক দেখিছে। মানে বহুতকেইটা আছে, মানে তলত এটা আছে, মাজত এইকেইটা গোটেইকেইটা কটেজে হয় এইবিলাক। আৰু এইবিলাক কটেজ দেখিছে, আৰু এইফালে হোটেল, সেইখন সেইটো ৱাটাৰফলটো হয়। বহুত মজা ভিউ মানে এবাৰ গাইছ দেখিছে, পূৰা চালিয়াকৈ বনাই থৈছে এইবিলাক বস্তু। আৰু এই তলতো আছে এইকেইটা কটেজ, তলতো থাকিব পাৰে। তো আপোনালোকে এইটো চাইডে আহিলে মানে একো টেনশ্যন নাই, বিন্দাছ থাকিব পাৰিব। তো গাইছ এতিয়া তাৰপৰা ওলাই আহিলোঁ, আৰু এইফালে লিখা আছে দেখিছে এইটো 7 লেকছ। তো এতিয়া 7 লেকত আহিছোঁ, গাড়ী এইফালে লাগি আছে ধুনীয়াকৈ। আৰু এইফালে ভিউ চাওক নাই, কি মজা ভিউ। 7 লেক মানে আপোনাৰ আনিনি মেইন টাউনৰ পৰা মিনিমাম আপুনি 30-40 মান সোমাই আহিব লাগিব। তো 30-40 মান সোমাই আহিলে মানে আপুনি এনেকুৱা এটা ভিউ পাব। আৰু কেছটো কি হ'ল গাইছ, আনিনিত আপুনি ঘূৰোঁ বুলি ক'লে বহুত জেগা আছে, আৰু ইয়াত মেইনলি আপোনাৰ জিঅ' চিম নচলে। তো আপোনালোকে আহিলে এয়াৰটেল চিম এখন লৈ আহিব লাগিব। তো নহ'লে মানে বহুত দিগদাৰ, মানে জিঅ' মানে কামেই নাই ইয়াত। তো তাকে এতিয়া এয়াৰটেল চিম লাগিব। এতিয়াতো এয়াৰটেল চিমত মই নেট চলাই আছোঁ ধুনীয়াকৈ। আৰু আপোনাৰ মানে 7-8মান জেগা আছে, এইটো ধুনীয়াকৈ মেপত চাই ল'ব পাৰিব, নহ'লে ইউটিউবে চাই ল'ব, ধুনীয়া ভিউ পাব। তো এতিয়া মোৰ পাৰ্টিক খুৱাবৰ কাৰণে এটা ধুনীয়া প্লেচত লৈ আহিছোঁ, আৰু প্লেচকেইটা মানে বহুত ভাল। তো আপোনালোকে আহিলে মানে খানাও অলপ পাৰিলে লৈ আহিব মানে, নহ'লে কি হয় মানে গাইজ খানা চানাও বহুত প্ৰব্লেম মানে ইয়াত। তো এইফালে গাড়ী ধুনীয়াকৈ দেখিছে কিমান লেতেৰা হৈছে, এইফালে জুবিনদা লাগি আছে ধুনীয়াকৈ। আৰু এইটো দেখিছে, এইটো ট্ৰেকিং। তো ইয়াতে আছোঁ এতিয়া, পাৰ্টি এইফালে গ'ল ট্ৰেক কৰিবলৈ, মই এতিয়া তলতে ৰখি আছোঁ। এইফালে ওপৰৰ ভিউ চাওক না পাহাৰকেইটা। তো এইডোখৰ জেগা মানে আপুনি মেপত দেখিবই, মেপতো চাই আহিব পাৰে। এইফালে গাড়ী ধুনীয়াকৈ লাগি আছে।
আৰু আপোনালোকে যদি আহে নহয় তো তেতিয়া মানে ধুনীয়াকৈ খাবলৈ কিবা এটা লৈ আহিব আৰু পাৰিলে এয়াৰটেল চিম এখন লৈ আহিব মানে আৰু ইয়াত মানে মেইনলি কি হয় জিপে নচলে ঠিক আছে তো সেইকাৰণে মানে কেছ পইচা লৈ আহিব নহ'লে বহুত দিগদাৰ হ'ব তো সেইকাৰণে ধুনীয়াকৈ আহিব মানে ভাল এটা ভিউ এনজয় কৰিব গ'লে ধুনীয়াকৈ আহিব পাৰে একো কেছ নাই আৰু বাকী গাইজ যিমানখিনি পাৰিলোঁ দেখুৱালোঁ আৰু সেইফালে আপোনাৰ আনিনি চিকু কেম্প গ'লোঁ চিকু কেম্পৰ পৰা এইফালে 7 কিবা এয়াৰলৈ আহিছোঁ তাৰপৰা আৰু কিবা ৰিজৰ্ট এখনত সোমাইছিলোঁ পাহৰিলোঁ মানে 4-5 জেগালৈ গ'লোঁ তো 7-8মান অকণ ভাইৰেল প্লেচ আছে কিন্তু মই মানে এতিয়া আপোনাৰ 5মান জেগালৈ গ'লোঁ আৰু তো পাৰ্টিক তেনেকৈ দেখালোঁ কেনেকুৱা কি পালে নাজানো পাৰ্টিৰ পৰা লাষ্টৰ ৰিভিউ এটা ল'ম কেনেকুৱা লাগে আৰু আপোনালোকে যদি আহে তো কেছ পইচা লৈ আহিব আৰু এয়াৰটেল চিম এখন লৈ আহিব আৰু জেগাবিলাক অকণমান আগে চাই আহিব তো সিমানে আৰু পাৰিলে অলপ খানা কিবাকিবি মানে এইবিলাক চিপ টিপছ কিবাকিবি লৈ আহিব তো ভাল লাগিব আৰু বাকী গাইজ ব্লগটো ইমানতে এণ্ড কৰিছোঁ কেনেকুৱা কি হ'ল কমেণ্ট কৰিব ধুনীয়াকৈ আৰু একচাত আকৌ ভিউটো দেখুৱাই দিছোঁ মই ধুনীয়াকৈ হ'ব